হাই গাইজ, কি খবৰ? আজি আকৌ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো কি ওলালে মানে পিৰিয়ডছৰ আগতে মোৰ কিবা এটা ওলাই হ'ল বাৰু। আৰু আপোনালোকক এতিয়া মই কি কৰি আছোঁ, এতিয়া মানে এই ছেটাৰডে হয়, ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ এটা। আৰু এতিয়া বনাই আছোঁ মই, ৰ'ব দেখাই আছোঁ। এইটো এয়া লোকেল মুৰ্গী আনিলে এটা নদীৰ কাৰণে, মানে এনেকৈ সপ্তাহত এদিন অনা হয় আৰু ৰেগুলাৰ দিলে সি নাখায় মানে এদিন সদায় বেলেগ বস্তু লাগে এটা। তাৰপিছত এয়া শ'ল মাছ পালে, শ'ল মাছ আনিলে, এয়া ডাঙৰ শ'ল মাছ পালে আজি। আৰু এয়া মুৰ্গী অলপমান, চিকেন অলপ থৈ দিছোঁ, মাছো বনাম। এয়া লোকেল কণী, তাৰপিছত এয়া ঘৰৰ উখোৱা চাউল আছিলে আমাৰ ঘৰতে, মা পঠাই দিছিলে, তাতে আজি বনাম বুলি ভাবিছোঁ। আৰু এইখিনি আৰু এয়া মাছ ফ্ৰাই কৰি আছোঁ, ধনিয়া কৰি আছোঁ, নদী গৈছে চলিব দেউতাকৰ লগত পাৰ্কত। মইতো সেইটাইমতে বনাই মেলি আজৰি হওক। আৰু এয়া চব্জিখিনি ধুই মেলি থলোঁ। আৰু এতিয়া অৰেঞ্জটো ইয়াতে পায়, নাগপুৰৰ অৰেঞ্জ, আপেলটো থাকে বাৰু। এইকেইটা জলকীয়া আনিলে আজি, ভেন্দিটো সদায় লাগিবই নদীত, আৰু গ্ৰেপছটো থাকে। তাৰপিছত এয়া আমি কেঁচা কল এনেকৈ আনো, কেঁচা কল যাতে কি বুলি কয়, এয়া গেছ দিব নালাগে যাতে, কাৰণ নদীত খাই ন, কল খাই ভাল পায় সি। চ' কলটো এনেকৈ আনো, নিজে নিজে পকে। আৰু এইকেইটা বাৰু আনিছিলে আগতে, এতিয়া পকিলে অলৰেডি, খাব। আৰু এতিয়া খাব পৰা হোৱা নাই, এতিয়া খাব। আৰু আমি ধুই মেলি মানে থৈ দিওঁ, ধুই মেলি শুকাই মেলি ফ্ৰিজত ভৰাই থৈ দিওঁ, নহ'লে বাহিৰৰ পৰা আহে ন, লেতেৰা হয়, ধুলে ভাল নালাগে, সেনেকৈ খাব। তাৰপিছত আৰু এয়া মটৰ আনিছোঁ, মটৰকেইটা এৰাব লাগিব, সেইখিনি বনাই লওঁ, বনাই মেলি খাব আৰু মাংসটো অকল আদা নহৰু পেষ্টে দিওঁ মই, আকৌ কেতিয়াও মছলা চছলা নিদিওঁ আৰু নকৰোঁ। মই নিজেও খাব নোৱাৰোঁ, আৰু এইটো বেয়া বাৰু ইমান খোৱাটো, ঘৰত আৰু এনেকৈ চিম্পুলকৈ খাওঁ। সেইখিনি বনাই লওঁ। নবু কিনিছে গ'ল গা ধোৱাটো। নবী সদায় এনেকৈ ৰ'দত বহি কমেও আধা ঘণ্টাটো গা ধুবই, আৰু ৰ'দত বহি সি বহুত ভাল পায় গা ধুব। এতিয়া নগ্ন হৈ আছে, তাক ভালকৈ নেদেখাওঁ বাৰু। নবী নগ্ন হৈ আছেচোন, সি গা ধুই আহক। হৈ গ'ল, ফিনিছ। ক'ত বহিব লাগে? আচ্ছা, অ'কে, ব বুলি কয়। অ'কে অ'কে অ'কে, মামাই চিটিং ইয়াৰ, অ'কে। মামাৰ লগত বহিব। এতিয়া কি কৰিব? এতিয়া এতিয়া কি চোৱা, এতিয়া ৰ'দ দিছে, আৰু নবীয়ে কি কৰি আছে নো এতিয়া নবীয়ে কি কৰি আছে? নবীয়ে নগ্ন হৈ আছেচোন। হাই গাইজ, এতিয়া পিঠা বনাই আছোঁ মই, দেখিলে। তাৰপিছত বহি থৈ দিছে আৰু তাৰপিছত নবীয়ে কি কৰিছে আপোনালোক দেখাওঁ। কালিও কৰিছিলে সেইটো কামটো, আজিও কি কৰিলে এয়া চাওক। চব বস্তু দলিয়াই, চব বস্তু পেলাই, এতিয়া শান্তি পাইছেহি। এতিয়া শান্তি এটা লাগে ন নবী শান্তিটো পালানে? এতিয়া চাওক শান্তিটো চাওক। চব বস্তু তলত পেলাই, এনেকৈ চব তলত পেলাই থ'লে। দেউতাকৰ একদম মাথা গৰম কৰি দিছে। মই আছোঁ পিঠা বনাই, এয়া ঝাৰু একদম অৱস্থা, ঘৰৰ অৱস্থা মানে দিনটো এয়া কৰি থাকিব লাগে। এবাৰ ভাল কৰিব লাগিব, এবাৰ বেয়া কৰে, এবাৰ ভাল কৰিব লাগিব, বেয়া কৰে, সেয়াই কাম তাৰ। তাৰপিছত এতিয়া মই এয়া ফেনী পিঠাকেইটা বনাই লওঁ। কাৰ ফেভৰেট হয় জনাব দেই। মোৰ বহুত ফেভৰেট হয়। ঘৰৰ মায়ে পঠাই দিছিলে পিঠাগুড়ি, তাৰপিছত কুৰিয়াৰ কৰি এয়া তাই অলপমান বাচাইছিলোঁ, তালৈকে কৰিলে আকৌ পিছত মন যায় যে খাবলৈ। চ' এতিয়া বনাওঁ, এয়া ঘিলা পিঠা বনাম, এতিয়া ঘিলা পিঠা বনাম। চ' চাই থাকিব। এতিয়া ৰাতিপুৱা 5:30 বাজিলে, উঠিলোঁ। এতিয়া 4:30 উঠিলোঁ আজি। এয়া ৰেডি, কাৰণ দেখাই আছোঁ বাৰু, গৈ আছোঁ নবীৰ কাৰণে। অলপ পিঠাগুড়ি বনালৈ যাওঁ, সি আছে শুই, তাক ৰাতিয়ে ৰেডি কৰি থৈ দিছোঁ। এতিয়া যাম মাৰাথন দৌৰিব যাম আজি মই। চ'
ৰাতিপুৱা উঠি গা পা ধুই ৰেডি এতিয়া কাপোৰ চাপোৰ পিন্ধি ইয়াৰ কাৰণে এটা খানা বনাই লৈ যাওঁ সি শুই আছে উঠি তাক ডাইৰেক্ট লৈ যাম আৰু দেখাই আছোঁ ইয়া স্পীড কৰি দিছোঁ অলপ তাৰ খানা বনাওঁ তাৰপিছত এয়া তাৰ বটলটো ডিটাৰজেণ্ট আৰু ডিটাৰজেণ্ট নহয় ক্লিনজাৰ তাৰপিছত গৰম পানীৰে চাফা কৰি লৈ যাওঁ ভালকৈ গৰম পানী তাৰপিছত পিঠাগুড়িটো লৈ যাওঁ কাৰণ তাৰ ভোক লাগিলে খাব পাৰিব নাখালেও নাই কথা নাই তথাপিও আৰু তাৰ কাৰণে লৈ যোৱাটো বেষ্ট আৰু ভোক লাগি যায় তাক খাব পাৰে সি আৰু আমাৰ গৰম পানীও ল'লোঁ মোৰ গৰম পানী মই যিহেতু গৰম পানীয়ে খাওঁ আৰু ঠাণ্ডা আছিলে ৰাতিপুৱা ঠাণ্ডাৰ কাৰণেও গৰম পানী খোৱাটো ভাল চবেই গৰম পানী খাব লাগে গৰম মানে একদম গৰম নহয় আৰু জাষ্ট অলপ গৰম তাৰপিছত কল লওঁ আঙুৰ লওঁ তাৰ ফেভৰেট মানে ক'ৰবাত গ'লেও ফাৰ্ষ্ট চিন্তা আপোনাৰ বেবীৰ কাৰণেই হয় তাৰ সি কি খাব কি কৰিব সেইবিলাকে চিন্তা নিজৰটো বাৰু চিন্তা নহয়গৈ তাৰপিছতে আৰু এইবিলাক ল'লোঁ লৈ যাম আৰু বহুত দিনৰ মূৰত ভাবিছোঁ এটা যাওঁ আৰু এইবিলাকত গৈ ভাল লাগে ন মনটো পাতল লাগে যে কিবা নহয় কিবাটো কৰি আছোঁ বিজি থাকিব লাগে মানুহ কেৱল এনেকৈ থাকিলেও মনটো ভাল নালাগে ন এওঁ মোক বহুত ছাপৰ্ট কৰে হাজবেণ্ডে কিবা নহয় কিবা কৰি থাকিবলৈ মানে তুমি নিজৰ ইচ্ছা যি কৰা তেওঁ নকৰিলেও মোক বহুত ছাপৰ্ট কৰে কাম কৰিবলৈ এইবিলাক এয়া আৰু বস্তুখিনি গোটাই যাওঁ 6টা বজাত গৈছোঁ আৰু 7টাৰ পৰা আছিলে মোৰ সাৰ ঘৰ বুলি ঠাই আগতো ঘৰত আছিলে আপোনালোকক দেখিব এতিয়া সেইখিনি চাফ চিকুণ কৰি থৈ যাওঁ যাতে লেতেৰা নেদেখোঁ মোৰ বহুত অশান্তি লাগে লেতেৰা দেখিলে নাজানো কিয় আপোনালোকৰো হয় চাগে কিছুমানৰ মানে ক'ৰবাত গ'লে আহি যদি দেখা পাওঁ কিবা লেতেৰা হৈ থাকে বহুত কিবা মনটো কিবা লাগি যায় মই আগতে কামখিনি কৰি থৈ গৈ ভাল পাওঁ আৰু এনেকৈ কৰিলোঁ ৰাতিপুৱাই বস্তু আছিলোঁ আন্ধাৰে হৈ আছে 5:30 বাজি গ'ল আমি যাব ওলাইছোঁ এতিয়া কি দৌৰাই নাই আজিলৈ ক'ৰবাত পৰি থাকিলে হ'ল আৰু ঠাণ্ডা লাগিছে আমাক চাওক আমি ৰাতি মাৰাথন যাবলৈ ৰাতি নহয় এতিয়া 6টা 6:30 বাজিলে এয়া হৰচাবালৈ একেলগে যাম আৰু হৰচাবা আমি কেতিয়া ঠাণ্ডা লাগিছে পিন্ধি ৰেডি আছোঁ যাওঁ নেব गुड मॉर्निंग ठारगर राजपाल सर आपको अगर लोगों को कुछ संदेश देना है तो आप उनको दे सकते हैं 1 मिनट 1 मिनट 1 मिनट 1 मिनट 1 मिनट
सर राजपाल सर आप लोग राजपाल सर हेलो खार घर का जोश देख के तो मजा आ गया। मैं निकला 50 बार इधर से, लेकिन आज जिस तरीके से पूरे खार घर के जो जोश पूरे खार घर में देखा है, मैं अबे यहाँ कहाँ बांटिया ये खार घर मैराथन 2023 के लिए बहुत बहुत बधाइयाँ। और मैं ठाकुर स्पोर्ट्स क्लब विमल मीना जी और राम सेठ जी, परेश जी, प्रशांत जी और कमलेंद्र जी, मीना जी, सारे जितने भी लोगों ने इस मैराथन को सजाने में और आप খৰচাবাৰ কাৰণে আজি মই মেডেল পালোঁ। খৰচাবাই ৰেজিষ্ট্ৰেশ্যন কৰি দিছিলে, সেই গ'ল আৰু এতিয়া আপুনি দৌৰিব পাৰিলেচোন। এখন ল'লে হৈ গ'ল হয়, মেডেল এটা পাই গ'লে হয়। নদী শুই গ'ল আৰু বেচাৰা ভাগৰ লাগিব, নামটো নিজে লিখি ল'ব লাগিব। किसी का मोबाइल से फोन आ रहे हैं। हाय गाइज, আজি তাৰ পৰা আহিলোঁ, মই মেডেলটো পালোঁ, আপোনালোকক দেখাইছোঁ বাৰু। এইটো মেডেল, এইটো ফাৰ্ষ্ট মেডেল আৰু মাৰাথনৰ। আৰু যাম নেক্সট, নভীৰ কাৰণে যাব নোৱাৰোঁ যে, তাৰপিছত এতিয়া যাম। নভী আজি স্কুটি আনিলে, নতুন স্কুটি আনি দিলোঁ তাক। স্কুটি বুলি কয় এইখন জীপ, সি মানে কাৰ লাগে তাক, ডাঙৰ কাৰ। দেউতাকে দিব খুজি আছে, মই কৈছোঁ ঠাই নাই ঘৰত, ক'ত থ'ব গাড়ী, হয় নহয়। চ' তাক দিব নিদিলোঁ মই, কিন্তু সি বুজি পাইছে যে দেউতাই মোক দিব খুজিছে, মায়ে দিয়া নাই। ইয়াত ঠাই নাই, ইয়াতে ক'ত থ'ম আৰু, ইয়াতে থলাবলৈ যায় নাই। আৰু যাবলৈ ক'ৰবাত লৈ গ'লেও গাড়ীয়ে দাঙিম নে তাকে দাঙিম নে। চ' ভাবিলোঁ এইটো নহ'ব, কেঞ্চেল। পিছত কেতিয়াবা ডাঙৰ হ'লে দিম আৰু তাক, নহ'লে ক'ৰবাত উঠিব যায়। আৰু এইখন আনিলে, এইখন চলাই আছে, ইয়াতে পুৰণিখন নালাগে তাক। তাৰপিছত এতিয়া ভাবিছোঁ ভিডিঅ'টো এণ্ড কৰোঁ। আপোনালোকক কেনেকুৱা লাগিছে জনাব, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব। আৰু ছাবস্ক্ৰাইবটো নকৰে বাৰু, তথাপিও কৈছোঁ কৰিব আৰু, যোনে যোনে নতুনকৈ চাইছে ভিডিঅ'টো। আৰু কেনেকুৱা লাগিছে জনাব, নতুন ভিডিঅ' দিব, আৰু আহি আছে নতুন ভাল ভিডিঅ' নেক্সট মান্থত, তথাপিও কিবা কিবি দি থাকিম একদিন, তো চাই থাকিব। বাই বাই। নবী বাই বাই দিয়া, নবী বাই বাই দিয়া, নবী বাই বাই কোৱা, বাই বাই কোৱা, বাই বাই, বাই বাই দিয়া, বাই বাই, বাই বাই দিয়া, কোৱা বাই বাই। ন বহুত দুষ্ট হৈছে। অ'কে, ঠিক আছে, বাই বাই।